चिरां जिल्लानि देवस्रि भारत भुटान थांलाय फैलाय खालामग्रा राजा लामानि साखाथिजों भुटान हादोरनिफ्राय बोहैनाय निज्ला दैनि सेराव हा खुरखानायखौ होबथानो थाखाय दान मोनथामनि सिगां अन्थाइनि माथावरि खोनाय जादोंमोन। नाथाय दान मोनथामनि सिगांनो बानायजानाय बे माथावरिया हा खुरखानायखौ होबथानो हायालासे गाहायथिङै गोग्लैलांनायखौ नुनो मोन्दों। बे बुब्लियाव गामिनि थागिबिफोरा बुङोदि खामानि मावनाया मोजां जायाखै होननानै आरो अजद दैखांनानै बुंबावोदि खामानिनि थाखाय खावसे राङानो खरस जायाखै होननानै। जायनि जाउनाव अन्थाइजों खोजानाय बे माथावरिया अखानि दैजोंनो गाहाय फारसे गोग्लैलांनायखौ नुनो मोन्दों। যিখিনি প্ৰটেকশ্যন হৈছে এইটো সাফিচিয়েণ্ট নহয়। প্ৰটেকশ্যনটো কেতিয়া দিছিলে? এই বছৰে দিয়া হৈছে, অলপ আগতে হৈছে। আমাৰ MCL যিটো ইলেকশ্যন তাৰ পিছত দিয়া হোৱা এইটো প্ৰটেকশ্যনৰ এইটো এনেকুৱা ধৰণে যদি প্ৰটেক্ট কৰা হয় পানী আৰু ৰাখিব নোৱাৰে। এইটো হোৱাই নাই, কামেই হোৱা নাই, একোৱেই হোৱা নাই। এইটো আমি জানিব পৰা মতে টুকুৰাঝাৰৰ এজন ঠিকাদাৰে কাম কৰাইছে। এইটো ইঞ্জিনিয়াৰ আহিছিলে, আহি পেলাই চাই পেলাই তো এনেকুৱা কাম কৰিছে। তো কিন্তু নাজানো তো ইহঁতে কি ওপৰত চাই কেনেকৈ এষ্টিমেট বনায়, কি ধৰণে কাম কৰিব লাগে এইবিলাকতো আমি নাজানো, ইঞ্জিনিয়াৰেহে জানে। কিন্তু এই ধৰণে বনাইছে, এইটো কোনো প্ৰকাৰে পানী ৰখাব নোৱাৰে। এনে কামতো ঠিকে ঠিকে কাম কৰিছে। লোকেল হৈ আমি এইটোকে বিচাৰোঁ, নিজ্লা নদী ভালকৈ প্ৰটেক্ট হ'ব লাগে। ৰাজ্যৰ চৰকাৰ, আমি বনোৱা চৰকাৰ, ৰাজ্যৰ চৰকাৰ, ৰাজ্যৰ কাৰণেহে চৰকাৰ। তো তাৰ কাৰণে আমাৰ এই নিজ্লা নদী বোথ ছাইড প্ৰটেকশ্যন হ'ব লাগে আৰু এনেকুৱা হ'ব লাগে যাতে একেবাৰে মজবুত হ'ব লাগিব। প্ৰটেকশ্যন নাথাকিলেতো ৰাস্তা আৰু ক'ত থাকে? এই যে এইখিনি কিমান 20 মিটাৰমান দূৰত্ব আছে ইয়াত, মাত্ৰ 20 মিটাৰ। এইখিনি লৈ যোৱাটো আৰু ডাঙৰ কথা নহয়। 6 বিঘা দূৰত হ'ব, 6 মিটাৰ হিচাপত 300-400 মিটাৰমান দূৰত হ'ব লাগে নদীটো। এই যে দেখা যায় এতিয়া নদীৰ পানী আছে না, এই সেইফালে দি আছিল, লাহে লাহে কৈ এইফালে ভাঙি ভাঙি আহিছে। এতিয়া 15 বছৰ আগত এই যে যিটো পানী দেখা যায় এই তালৈ আছিল। তো আমাৰ যিটো এই নিজ্লা নদী, যিটো বাঢ়নি পানীয়ে গৰাখহনীয়াই যিটো যোৱা বছৰ যেনেকৈ খহাই লৈছে, ভঙাইছে, তো এইবাৰো বাঢ়নি পানী আহিলে এইটো এই আমাৰ যিটো ভূটান ৰড এইটো একেবাৰে ভাঙি যাব। তো জনসাধাৰণৰ কাৰণে অহা যোৱাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'ব। লগতে যদি এই ইণ্ডো ভূটান যিটো ইণ্টাৰনেশ্যনেল ৰড ভাঙি যায় তেনেহ'লে আমাৰ দেওশ্ৰী গাঁও নামেই নাথাকিব। এইটো যিখিনি নিজ্লা নদী যেনেকৈ স্পীডত পানী দৌৰি আহে, কাৰেণ্ট পানী এইফালৰ পৰা এইফালে খুন্দা মাৰে, এইফালৰ পৰা এইফালে খুন্দা মাৰে। তো তেনেকুৱা কৰি তো এইটো আৰু